हेलो एभरिवान কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে এতিয়া মই যাব ওলাইছো এটা বহুত ধুনীয়া জাগালে যেহেতু এতিয়া শাওন মাহ এতিয়া মই যাব ওলাইছো এটা ধুনীয়া মন্দিৰলে তাত কি আছে আপোনালোকক সকলো দেখাম সেইকাৰণে মই ভিডিঅ'টো কৰিলো ভাবিছো আপোনালোককো মোৰ লগতে লৈ যাম তেনেহলে আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো আমি যাম रेंगबेंग हेतु আছে আমাৰ নগাঁৱৰে কঠিয়াতলিপা অলপ আগলে তাত এটা ধুনীয়া মানে শিৱ মন্দিৰ আছে আৰু লগতে ঝৰ্ণা আছে তাৰ পৰা মানে পানী আনি পেলাই ভক্তসকলে লিংগত ঢালে আজি হেতু আজি দেওবাৰ সকলোৱে বলবম যায় জানি আজি তাত মানে পুৰা একদম মেলাৰ নিচিনা হয় আৰু তাতে মানে পানী চানি আনি কাইলে সোমবাৰে সকলোৱে লিংগত ঢালে হে আমি এতিয়া তালৈকে যাওঁ তাৰছত আপোনালোকক যিমানখিনি পাৰো অকণকে দেখাব চেষ্টা কৰিম হেৰো চাই থাকক ভিডিঅ'টো মই ভালকে চলাই লওঁ আমি এতিয়া আহি পেলাই বলবমত পালোহি কিন্তু মানে ভিডিঅ' ভালকৈ কৰিব পৰা নাই কাৰণ বহুত চাউণ্ড আহি আছে আমি চাকি তাকি জ্বলালোঁ সেৱা কৰিলোঁ সকলোখিনি হৈ গ'ল তাৰপিছত এতিয়া আপোনালোকক অলপকে দেখাই দিম চাই থাকক পানী লবলৈ আহিছো মানে এটো জুৰিয়াত আছে কিন্তু সৰুকে আছে আৰু বহুত মানে মেইন ডাঙৰ জুৰিটো আছে ইফাললে তাত মানে বহুত ভিৰ হৈ আছে সেইকাৰণে আমি ইয়াৰ পাই অলপ পানী লৈ পেলাই লিংগত ঢালি থৈ যাম আৰু কাৰণ মানে হেতুলে যাবলৈ নোৱাৰি মানে বহুত ভিৰ হৈ আছে মই আপোনালোকক দেখাব পাৰিলে দেখুৱাম বাৰু কিন্তু যদি যাব নোৱাৰো তেনেহলে ইয়াৰ পাই আমি পানী লৈ পেলাই লিংগত ঢালিম আৰু बहुत बेसि भीड़ माने भिडिओ কৰিব পৰা কেপাসিটি নহয় মানে বহুত ভিৰ হৈ আছে মানে ভৰি দিবলৈ জায়গা নাই কোৱা নাই ন সেইকাৰণে এবছৰ হৈছে বহুত মানুহ ভৰি দিবলৈ জায়গা নাইকিয়া আপোনালোকক মই দেখাম বাৰু আৰু যিমান পাৰো এয়া চাওক গাইজ খিচিৰি মানে একদম বহুত ঠাইৰ পৰা মানুহ আহি এনেকৈ খিচিৰি খুৱাই থাকে আৰু এয়া আমি চাই মেলি পেলাই ওলালোঁ আৰু তাৰ পৰা আৰু এয়া চাওকচোন ৰাস্তাত সকলোৱে এনেকৈ পানী লৈ আহি থাকে আৰু কান্ধতে ভাৰ লৈ আহি থাকে মানে বহুত ধুনীয়া লাগে আৰু এতিয়া আমি ঘৰলৈ উভতি থকা ৰাস্তাত আৰু মানে আহি আছে যোৱা গৈ আছে মানে ৰাতিটো এনেকেই মানে মানুহ অহা যোৱা হৈয়ে থাকে আৰু এভৰিৱান আজি হৈছে সোমবাৰ মই কালি আহি পেলাই মানে ভিডিঅ'টো এণ্ড নকৰিলোঁ যেহেতু আজি সোমবাৰ ভাবিছোঁ এতিয়া মই আমাৰ ঘৰতে মানে মন্দিৰ আছে এতিয়া মই গা চা ধুই আহিছোঁ মন্দিৰৰ চাকি তাকি দিম সেয়া আপোনালোকক দেখুৱাম অকণ তাৰপিছতে এটা ধুনীয়া জেগালৈ যাম সেইটো আপোনালোকক দেখাম বাৰু তেন্তে ভিডিঅ'টো এতিয়া চাই থাকক কণ্টিনিউ কৰি এয়া চাওক গাইজ এয়া আমাৰ ঘৰৰ মন্দিৰ ভাগ শিৱ মন্দিৰ ভাগ এয়া হৈছে কালি বনোৱা পানা পানী আৰু এফালে ফুল তুলসী তিল বেলপাত ফুল দুবৰি সকলোখিনি এনেকৈ লৈ লৈছোঁ এতিয়া ওলাই মেলি ল'লোঁ ঘৰটো চাকি তাকি দি ল'লোঁ ধুনীয়াকৈ তাৰপিছত এতিয়া আমি যাম মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু তাত মানে এতিয়া বহুত ভিৰ হ'ব কাৰণ শাওন মাহ বহুত মানুহ এতিয়াতো 9টা বাজিলেই বহুত মানুহ অলৰেডি হ'লেই চাগে আৰু যাওঁচোন কি দেখাব পাৰোঁ দেখাম আপোনালোককো
গাইছ আমি আহি পেলাই এতিয়া পালোহি মহামৃত্যুঞ্জয় ল'লোঁ মানে বহুত ভিৰ ভিতৰলৈ যাওঁ এতিয়া আৰু এইটোৱে হৈছে এছিয়া বিগেষ্ট শিৱলিংগ মানে মন্দিৰ আকাৰত শিৱলিংগ এছিয়া বিগেষ্ট এইটোৱে আৰু সকলোৱে জানেই বাৰু গাইছ ভূমিকম্পত যে এইটো ফাট মেলিছিল অলপ সেয়া আকৌ কাম চলিয়ে আছে দেখিছে ওপৰত মানুহকেইটা কাম কৰি আছে মই জুম কৰি যিমানকণ দেখাব পাৰিছোঁ আৰু এয়া কাম চলিয়ে আছে ওপৰত এইফালে তলত ভক্ত চাওক ইয়াত চাকি দিব লাগে একদম চবেই চাকি দি আছে তলত এটা চাকি দিয়া ফালেও এইফালেও কাৰণ তাততো চাকি জ্বলাব নিদিয়ে ওপৰত ইয়াতে চাকি জ্বলাব লাগে চাকি টাকি দিলোঁ এতিয়া ওপৰলৈ আহিছোঁ চাওকচোন কিমান ভিৰ ভিতৰলৈ সোমাব পাৰোঁ নে নোৱাৰোঁতো ঠিক নাই চাওক একদম পৰিৱেশটো বহুত ধুনীয়া লাগিছে তাতে বতৰটো ঠাণ্ডা বৰষুণো দি আছে অকণ অকণ ইয়াত চাওক কিমান ধুনীয়া লাগিছে পদুম ফুল ভেট ফুল চব ফুলি আছে মানুহ যাবলৈ বাঁহ দি দিছে তলত আৰু ষ্টেপৰ ফালে আৰু এইটো চাওক এইটো হৈছে ভিতৰলৈ যোৱাৰ লাইনটো এইটো লাইন পাতি থাকিলেহে ভিতৰলৈ যাব পৰা যাব চাওক কিমান দীঘল লাইন এয়া এইটো ঘূৰি আছোঁ আৰু ভিতৰলৈ যাব নোৱাৰি মানে বহুত ভিৰ আৰু এইবাৰ মানে চিষ্টেমটো বহুত বেলেগ কৰিছে মানে নিজে পানী চানী ঢালিব নিদিয়ে তাত আৰু টিকেট কাটিব লাগে আৰু মানে ভিৰো ন বহুত সেইটো কাৰণে নগ'লোঁ আৰু কাৰণ মানে বহুত দেৰি হৈ যাবগৈ ৰখি থাকিলে সেইকাৰণে ভিতৰলৈ নগ'লোৱে আগত কেইবাবাৰো সোমাইছোৱেই ভিতৰলৈ এতিয়া সেইকাৰণে ভিতৰলৈ নগ'লোঁ আৰু বাহিৰতে চাকি তাকি জ্বলাই সেৱা চেৱা কৰিলোঁ এতিয়া ইয়াতে মানে বাহিৰতো বহুত ভিৰ আৰু ভিতৰততো লাইন হৈয়ে আছে বাহিৰতো পূৰা বৰষুণ দিছে একদম এতিয়া মানে অথনি অলপ অলপকৈ দি আছিলে এতিয়া অকণ মানে বেছিকৈ দিছে মানে দৰ্জা কেইবাখনো আছে ন এইখন দৰ্জাদি ভিতৰলৈ সোমাইছে আৰু এইখন দৰ্জাদি ওলাব দিছে সেয়াই আৰু আপোনালোকক শাওণ মাহৰ এটা বিশেষ দিন এতিয়া শাওণ মাহতো সকলো বলুম যায়েই দেওবাৰ দিনটোত আৰু সোমবাৰে বিভিন্ন মন্দিৰলৈ সকলো যায় সেই দুটাত বিশেষ দিন দেখাবলৈ অলপ চেষ্টা কৰিলোঁ সেয়াই আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ভাল পাই চাই তেনেহ'লে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব তেনেহ'লে আহিছোঁ আজিলৈ থেংক ইউ